20 ফেব্ৰুৱাৰী তাৰিখে অসমৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি 8,000 টকা এককালীনভাৱে আগবঢ়াম। শ্ৰদ্ধাৰ ৰাইজ, যোৱা কেইটামান দিনত মই মহিলা উদ্যমিতা অভিযানৰ পুঁজি অসম জুৰি বিতৰণৰ কাৰ্যসূচীত জড়িত আছিলোঁ। 73টা সমষ্টিত ইতিমধ্যে আমি এই পুঁজি বিতৰণ কৰিলোঁ আৰু আমাৰ মন্ত্ৰী বা BTCৰ চি ভাগ্ৰামা মহিলাৰীৰ দ্বাৰা সৰ্বমুঠ আমি সকলোৱে মিলি 85টা সমষ্টিত ইতিমধ্যে এই পুঁজি আমি বিতৰণ কৰিলোঁ। আমাৰ লক্ষ্য এটলিষ্ট মোৰ পৰা যিখিনি বিতৰণ হ'ব 5 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি তাক সম্পূৰ্ণ কৰিম। বহুজনে মোক দুটা আঁচনিৰ বাবে প্ৰায়ে প্ৰশ্ন সুধি আছে যে এটি কলি দুটি পাত এই আঁচনিটো কেতিয়া বিতৰণ কৰা হ'ব। দ্বিতীয়তে CM ট্ৰিপুলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি কেতিয়া বিতৰণ কৰিব আৰু আমাৰ লগতে আৰু এটা প্ৰশ্ন মোক সুধি আছে যে গ্ৰেজুৱেট ল'ৰা ছোৱালীসকলক আমি যি এটা মাহেকীয়া স্কলাৰশ্বিপ দিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰম্ভ কৰিছিলোঁ, সেই আঁচনি কেতিয়াৰ পৰা আৰম্ভ হ'ব। ৰিচাৰ্চ স্কলাৰসকলৰ বাবে আমি যি আঁচনি গ্ৰহণ কৰিছিলোঁ সেই আঁচনি কেতিয়াৰ পৰা আৰম্ভ হ'ব। মই এটা এটাকৈ আটাইকেইটা আঁচনিৰ বিষয়ে আপোনালোকক জনাব খুজিছোঁ। সকলোৱে ভাবিছে যে মই ক'ত আছোঁ, মই মোৰ কাৰ্যালয়ত আছোঁ আৰু সেইকাৰণে মই আপোনালোকক আজি মোৰ কাৰ্যালয়টো মই ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিম। আমাৰ এটি কলি দুটি পাত, যাৰ জৰিয়তে অসমৰ চাহ শ্ৰমিকসকলক 200 বছৰীয়া সফলভাৱে উদ্যোগটি পৰিচালনা কৰাৰ বাবে আমি অভিনন্দন জনাম। এই কাৰ্যসূচীটো আমি অহা 25 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰিম। ডুমডুমাত সিদিনাখন মই থাকিম, অনুষ্ঠানটো মই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম। তাৰ পিছত মোৰ সতীৰ্থসকলে প্ৰতিখন বাগানলৈ গৈ এই আঁচনিখনৰ চেকসমূহ বিতৰণ কৰিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব, যাৰ জৰিয়তে 75,000 যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। 10 ফেব্ৰুৱাৰী তাৰিখে আমি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা, যাৰ জৰিয়তে এই বছৰ গ্ৰেজুৱেট পাছ কৰা ষ্টুডেণ্টসকলক আমি সহায় কৰিম, এই আঁচনিখন আমি 10 ফেব্ৰুৱাৰী তাৰিখে আৰম্ভ কৰিম আৰু প্ৰথম মাহৰ প্ৰথম কিস্তিৰ ধন সিদিনাখনে আমি যুৱক বন্ধু যুৱতী বন্ধুসকললৈকে মুকলি কৰিম। জীৱন অনুপ্ৰেৰণা, ৰিচাৰ্চ স্কলাৰসকলক যি আমি এককালীন অনুদান আগবঢ়াম, সেই এককালীন অনুদানো আমি 11 ফেব্ৰুৱাৰী তাৰিখে আমি আগবঢ়াম। আনহাতে আমাৰ আৰু এটা স্কিম আছে, ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী FPC সকলকো আমি এটা উদগনিমূলক অনুদান আগবঢ়োৱাৰ বাবে ঘোষণা কৰিছিলোঁ। এই আঁচনিটো আমি 15 ফেব্ৰুৱাৰীৰ আগতে আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বা FPC সকলক আমি নিমন্ত্ৰণ কৰি এই আঁচনিটো আমি
সম্পূৰ্ণ কৰিম অৰ্থাৎ এটা এটাকৈ আমি আমাৰ যিমানবিলাক আমি আঁচনি ঘোষণা কৰিছিলোঁ এই গোটেইবিলাক আঁচনি আমি অহা 15 ফেব্ৰুৱাৰীৰ ভিতৰত আমি সামৰণি মাৰিম 20 ফেব্ৰুৱাৰী তাৰিখে অসমৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি 8,000 টকা এককালীনভাৱে আগবঢ়াম